গতিকে এয়া আছিল জুবিনদাৰ একমাহ আমাৰ মাজত নোহোৱা হোৱাৰ তিথি, যি তিথি পালন কৰিলে আমাৰ কালি অসমৰ জনগণে সমাধিস্থলীত। আমাৰ বাবে সেয়া একদম দুখজনক, বেদনাদায়ক। তাৰ পাছত নিশা আমাৰ অসমৰ সংগীত শিল্পীসকলে তেখেতৰ কালজয়ী এটা গীত, যুগ যুগান্তৰৰ এটা সকলোৰে প্ৰিয় গীত কালজয়ী, ৰৈ ৰৈ বিনালে। এই ৰৈ ৰৈ বিনালে গীতটি কালি পৰিৱেশন কৰিছিলে। বহুত শিল্পীয়ে একেলগে পৰিৱেশন কৰিলে। হাজাৰ হাজাৰ তাত অনুৰাগী আছিলে, হাজাৰ হাজাৰ তাত লোক আছিলে সেই গীতটি পৰিৱেশন কৰিবৰ সময়ত। বহুত লোক কালি অসমৰ বিভিন্ন স্থানৰ পৰা কালি সেই জেগাত গৈছিলে। গতিকে যেতিয়া আমি ভিডিঅ'বোৰ পাইছিলোঁ, সঁচাই বহুত মনটো আৱেগিক হৈ পৰিছিলোঁ। কাৰণ যিবোৰ গীত আমি জুবিনদাৰ কণ্ঠত যেতিয়া আমি শুনিছিলোঁ, সঁচাই সেই গীতবোৰ এক কিমান উচ্চ মানদণ্ডৰ আছিলে আমি উপলব্ধি কৰিছিলোঁ সৰুৰ পৰাই। কাৰণ জুবিনদাৰ গীত শুনিছোঁ সৰুৰ পৰাই, উপলব্ধি কৰিছিলোঁ শব্দৰ তাৰ গাঁথনি বা জুবিনদাৰ সেই গীতৰ শৈলীবিলাক সঁচাই বহুত উচ্চ মানদণ্ডৰ, সেয়া আমি নকলেও জানো। গতিকে কালি দিনজোৰা কাৰ্যসূচীত যিসকল শিল্পী কলা কুশলীয়ে যিদৰে তেখেতক স্মৰণ কৰিলে, সেয়া আমাৰ বাবে এক ঐতিহাসিক ক্ষণ। গতিকে আহকচোন অকণমান আকৌ সেই গীতটি মাজলৈ যাওঁ, অকণমান শুনো। এয়া আছিল জুবিনদাৰ প্ৰতি থকা সঁচা মৰম, ভালপোৱা সঁচা ব্যক্তিসকল, মই ভাবোঁ। আৰু জুবিনদাৰ মৃত্যুৰ পাছত সেই ৰাজনীতি কৰি থকা ব্যক্তিসকল চাওকচোন, কোনে ক'ত প্ৰতিমূৰ্তি বনালে, প্ৰতিমূৰ্তিটো কিমান আনমিল হৈছে। তাৰপাছত এইবোৰ ধৰ পাৰে অকণমান আনমিল হ'বও পাৰে। যজ্ঞ কনষ্ট্ৰাকশ্যন যিজন স্বত্বাধিকাৰী, যজ্ঞ কনষ্ট্ৰাকশ্যন কোম্পানীৰ যিজন স্বত্বাধিকাৰী, তেখেতে একমাহত জুবিনদাৰ বাবে শ্ৰদ্ধাঞ্জলি যাচিবৰ বাবে কালি একমাহ সম্পূৰ্ণ হৈছে। সেই একমাহৰ দিনা তেখেতে এটা প্ৰতিমূৰ্তি উন্মোচন কৰিছে। প্ৰতিমূৰ্তিটো উন্মোচন হোৱাৰ পাছত বিভিন্নজনে সমালোচনা কৰিছে, বিভিন্নজনে বিভিন্ন কথা কৈ আছে ছ'চিয়েল মিডিয়াত। গতিকে এনেধৰণৰ হ'ব নালাগে। কাৰণ তেখেতে উকা কাগজ এখনত ছবি এটা অঁকা নাই, আৰ্ট কৰা নাই যে ৰবৰ দি মচি দিব আকৌ ভাল হ'ব, বা এনেকুৱা ধৰণৰ বস্তু নহয় এটা প্ৰতিমূৰ্তি বনোৱাটো। গতিকে তেখেতক আমি সময় সুবিধা দিয়া উচিত। হয়তো পাছৰ পৰ্যায়ত তেখেতে সেইটো সংশোধন কৰিবও পাৰে বা কিবা অন্য ব্যৱস্থা ল'বও পাৰে। বা তেখেতৰ যদি আমি যদি জনসাধাৰণে যদি তেখেতক যদি আমি সেৱা জ্ঞান কৰি বিভিন্ন ধৰণৰ যদি আমি সমালোচনা কৰোঁ, তেখেতে কেনেদৰে পিছৰ পৰ্যায়ত কিবা কিবি বেলেগ ষ্টেপ ল'বলৈ আগবাঢ়িব অসমৰ জনসাধাৰণৰ বাবে। গতিকে আমি এনেকুৱা কৰা উচিত নহয়। কালি বিভিন্ন স্থানত প্ৰতিমূৰ্তি বনাইছে, হ'ব পাৰে অকণমান আনমিল হ'ব পাৰে, ইমানো আনমিল হোৱা নাই দেখিছোঁ। গতিকে এনেধৰণৰ মন্তব্য বা এনেকুৱা ধৰণৰ বিতৰ্কবোৰৰ পৰা আমি দূৰত থকা উচিত, বিশেষকৈ জুবিনদাৰ ক্ষেত্ৰত। কাৰণ জুবিনদাক লৈ বহুত ৰাজনীতি চলি আছে, বহুত বেপাৰ চলি আছে, দেখি আছোঁ। কি চৰকাৰ, কি জনগণ, ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ কথাকেইটা নকওঁৱেই, বকবকাই থকা কথা। সেই আছাম জেট নামৰ এজন ব্যক্তি জুবিনদাৰ মৰাৰ মৃত্যুৰ খবৰ বাতৰি পোৱাৰ পাছতে যিধৰণে জনগণৰ মাজত সোমাই গৈ পেলাই জুবিনদাৰ ন্যায় লাগে, কিবা লাগে বুলি যিদৰে তেতুপালি চিঞৰি ফুৰিছিল, সেইজন আজি ক'ত আছে নিমাধৈ, সেইটো এটা আমাৰ প্ৰশ্ন। হ'ব পাৰে তেখেত কাৰোবাৰ হেঁচাত হয়তো কোনোবা বন্ধ কোঠাত আবদ্ধ হৈ থাকিব পাৰে, সেইটো তেখেতৰ এইটো এটাও হ'ব পাৰে। মোৰ সন্দেহ হৈছে কোনোবাই হেঁচা প্ৰয়োগ কৰিব পাৰে যে তই এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত নকৰিবি। আৰু কিন্তু সেইবোৰ বেয়া কথা, কাৰণ আমি জুবিনদাৰ উচিত তদন্ত ন্যায় বিচাৰি আছোঁ আৰু বিচাৰি যাম, লাগিব আমাক। কি ঘটনা ঘটিছিল সেই সময়ত, সেই ব্যক্তিসকলে কেনেধৰণে তেখেতক কি কৰিছিল, সেয়া আমাক স্পষ্ট লাগিব, একদম সঁচা কথা। গতিকে সাৱধান হোৱা উচিত সেই চেল বেলাই থকা ইউটিউবাৰসকলৰ পৰা যিকোনো কথা নুশুনিব। তেখেতসকলে সেইকেইদিনত যে এখন ঘূৰণীয়া মেল মিটিং পাতিছিলে, সেই মেল মিটিং পতা সেই ব্যক্তিসকল আজি ক'ত সোমাই আছে আমি দেখি আছোঁ।
গতিকে তেনেকুৱা ধৰণৰ ব্যক্তি, তেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চাৰে ভিউজৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম কৰে। গতিকে সেইসকল একদম ফটুৱা বকৱাছ মই যদি ক'ব যাওঁ, মই ভাল নাপাওঁ, চিধা কথা। গতিকে তেনেকুৱা ধৰণৰ সেই ভিউজৰ কাৰণে কাম কৰা সেই ব্যক্তিসকলৰ পৰা সাৱধান হোৱা আমি উচিত। আৰু একো নকওঁ, মই এটাই ক'ম শেষত, আগন্তুক যি জুবিনদাৰ শেষ ছবি, তেখেতৰ জীৱনকালৰ এখন মই ভাবোঁ উচ্চ স্তৰৰ ছবি। তেখেতৰ আশা পৰিকল্পনা বুকুত বান্ধি লৈ যি তেখেত গুচি গ'ল আমাৰ মাজৰ পৰা, সেই ছবিখনক লৈ ৰৈ ৰৈ বিনালে, সেই ৰৈ ৰৈ বিনালে ছবিখন মুক্তি পোৱাৰ আগতে যদি আমি সেই অসমৰ জনসাধাৰণে বিচাৰি থকা ন্যায়, দুখীয়ে যি শাস্তি পাব লাগে বা কি হৈছিলে উচিত তদন্তৰ ঘটনা আমাক লাগে ৰৈ ৰৈ বিনালে ছবিখন মুক্তি পোৱাৰ আগত। ধন্যবাদ।